হেল্ল' গাইজ, সকলোৱে শুনিছেই চাগে জম্মু কাশ্মীৰত অৱস্থিত বৈষ্ণোদেৱী মন্দিৰৰ বিষয়ে। বলক আজি আপোনালোককো লৈ যাম, ভিডিঅ'টো শেষলৈকে চাব। আমি থকা ঠাইৰ পৰা মাতাৰ মন্দিৰলৈকে প্ৰায় 15 কিলোমিটাৰ হ'ব। সঠিকভাৱে কোৱাটো টান বাৰু, তথাপিও আজিৰ ভিডিঅ'টো হিন্দী অসমীয়া দুয়োটাতে হ'ব, কিয়নো মোৰ লগৰবোৰ হিন্দী ভাষী। এতিয়া আমি ব্ৰেকফাষ্ট কৰি লাইনত লাগি গ'লোঁ আই কাৰ্ডৰ বাবে, আৰু আই কাৰ্ড লৈ এয়া ধাগাও ল'লোঁ জয় মাতা দীৰ। আৰু এতিয়া আমি অটত গৈ আছোঁ মেইন গেটলৈকে। মেইন গেটৰ পৰা কিজানি 12-13 কিলোমিটাৰ হ'ব। আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাম, চাই থাকিব। এতিয়া আমি মাতাৰ বাবে চুৰ্ণিও ল'লোঁ। আহি পাই গ'লোঁ মেইন গেটত। ইয়াতে চেক পোষ্ট আছে। এয়া দেখিছেনে বাহিৰৰ পৰাই কিমান ভিৰ। হলিডে চলি আছে, গতিকে আমি ফুৰিবলৈ বুলিয়ে অহা নিচিনা হৈছে আৰু মাতাৰ দৰ্শন কৰিবলৈ অহা হ'ল। আৰু এনেকৈ দেখিছেনে গেটৰ ওচৰত কিমান ভিৰ। আৰু এনেকৈ মই জয় মাতা দীৰ ধাগা বান্ধি ল'লোঁ মূৰত। আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। এয়া দেখিছেনে কিমান ভিৰ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ইয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰমান হ'ব। আৰু আপোনালোকেও যদি আহে, যদি আপোনালোকে খোজকাঢ়িব নোৱাৰোঁ বুলি ভাবে, তেন্তে সকলোবোৰ ইয়াত সুবিধা আছে। ঘোঁৰা ল'ব পাৰিব, পালকি ল'ব পাৰিব, সৰু ল'ৰা ছোৱালীৰ বাবেও সুবিধা আছে। সকলো ফালৰ পৰা সুবিধা আছে যদি আপোনালোকে মাতাৰ দৰ্শন কৰিব বিচাৰে। অৱশ্যে একোৰে দৰকাৰ নহ'ব মোৰ মতে, কাৰণ মাতাই ইমানকণ শক্তি দি দিয়ে সকলোৱে মাতাৰ দৰ্শন কৰিব পৰাকৈ। কাৰো একো অসুবিধা নহ'ব মোৰ মতে। কাষে কাষে আপোনালোকে সকলোবোৰ সুবিধাই পাব। সকলোবোৰ দোকান আছে, খাই বৈ যাব পাৰিব আপোনালোকৰ ভোক লাগিলেও। মুঠতে একোৰে প্ৰব্লেম নহ'ব আপোনালোকৰ। কাষে কাষে এনেকৈ সৰু সুৰা মন্দিৰবোৰো আছে, আপোনালোকে দৰ্শন কৰি যাব পাৰে। जोर से गर्मी लग रही है। हम लोग ने सोचा ठंडा होगा, ठंडा मौसम। और इधर लोग आओ तो कम कपड़े पहन के आना, क्योंकि हम बहुत पछता रहे हैं। देखो जैकेट खोल के, ये देखो जैकेट खोल के, कितना गर्मी है। খোজকাঢ়ি দেখিছেনে আমাৰ গৰমেই লাগিলে, সেয়ে সকলো জেকেট খুলি ল'লোঁ। এয়া এটা মন্দিৰ, মাতাৰ ওচৰলৈ যোৱা ৰাস্তাতে পাব। যদি আপোনাৰ শক্তি আছে তেন্তে পৰাপক্ষত খোজকাঢ়িয়ে যাব মাতাৰ দৰ্শনৰ বাবে। আৰু এয়া দেখিছেনে আমি কিমান এনজয় কৰি গৈ আছোঁ। মাতাই শক্তি দিছে আমাকো। এয়া আহি দেখিছেনে ভাগৰো লাগিলে, তথাপিও আমি গৈ আছোঁ। আমি আহিছিলোঁ পূৰা গ্ৰুপকৈ, আৰু আধাখিনি আগে পিছে আছে। পাহাৰবোৰ চাওকচোন, ওচৰৰ পৰা চাবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? এয়া দেখিছেনে ছাইডতে আছে পুলিচ পষ্ট। আপোনাৰ যদি কিবা প্ৰব্লেম হয় তেন্তে ক'বও পাৰে। আৰু এতিয়া আমি ভাবিলোঁ চিৰিদি যাওঁ, সেয়ে বহুত কঠিন লাগিছে ৰাস্তাটো। এতিয়া দেখিছোঁ ৰাস্তাতকৈ চিৰিটোহে কঠিন। আহি পালোঁ অধকুঁৱাৰী গুফা বুলি কয় এইটো। ইয়াত আমি যদি আজি পাৰ্চি কাটোঁ কাইলৈ সোমাবলৈ পাম, গতিকে আজি পাৰ্চি কাটি থৈ যাম, কাইলৈ সোমাম। বহুতো মানুহে কয় ইয়াত বোলে পাপী মানুহবোৰ সোমালে ওলাব নোৱাৰে, কিন্তু তেনে নহয় আচলতে। গুফাটো তেনেই সৰু, সেয়ে তেনেকৈ কোৱা হয় চাগে। আৰু মনত যদি বিশ্বাস থাকে, ডাঙৰ শকত মানুহো ওলাই যাব পাৰে। এতিয়া আমি ইয়াতে অলপ বহিম, ৰেষ্ট কৰিম বাকী গ্ৰুপটোৰ কাৰণে। ইয়াত দেখিছেনে ইমান সুন্দৰ। ইয়াতে আমি অলপ দেৰি বহি ৰেষ্ট লৈছোঁ। ইয়াত দেখিছেনে সকলোবোৰ সুবিধা আছে, খোৱা বোৱাৰ পৰা আদি কৰি সকলোবোৰ।
गाइस हम थोड़ी देर में पहुंचने वाले हैं वैष्णो देवी के पास। हंसी आ रही है। अब देखो सारे बंद गए और मुझे बहुत मजा आ रहा है। हमारा पलटन अभी मिल गया, खो गए थे कहीं। ये है এনেকৈ মাজে মাজে আমি পুলিচ চেকপোষ্ট পাই থাকিম। अभी थोड़ा सा थक गए इसलिए थोड़ा बैठ बस, और कुछ नहीं, बस बहुत जल्दी माता के दर्शन करने वाले हैं। ये है नज़ारा देखो। हाँ अभी पैर का हालत थोड़ा थोड़ा खराब हो रहा है वैसे बैठने से। ये हम लोग आइसक्रीम ले लिया। बहुत मजा आ रहा है। এয়া দেখিছেনে আমি ইমান ঠাণ্ডাটো আইচক্ৰীম খাবলগীয়া অৱস্থা হৈ গৈছে। খোজকাঢ়ি কাঢ়ি ভাগৰ লাগিলে, গৰম উঠিল। এতিয়া আমি পাই গ'লোহি মাতাৰ ये है भवन, इधर भी रुक सकता है इधर आने से रात के लिए। फिर वो रहा मंदिर, वो रहा मंदिर। ये है माता वैष्णो देवी का मंदिर। पहुंच गया हम लोग, बस थोड़ा दूर। हम लोग पहुंच गए हम यहाँ पे, थोड़ा दूर है। और उसके बाद हम दर्शन करने के लिए जाएंगे। सब कुछ जमा होगा यहाँ पे, फ़ोन, घड़ी, पर्स, सिर्फ पैसे देंगे हमें और कुछ नहीं। এইটো ৰ'পৱেদিয়ে আমি কাইলৈ যাম ভৈৰৱ বাবা মন্দিৰ। এইটো আৰু ওপৰত আছে, 3 কিলোমিটাৰ ওপৰত। ये हम लोग का चौथा घर। ये कंस्ट्रक्शन चल रहा है। ইয়াৰ পৰা ভৈৰৱ বাবা মন্দিৰলৈ 2 কিলোমিটাৰ দেখুৱাইছে। আৰু আজি শক্তি নাই আৰু যাবলৈ, সেয়ে আমি এতিয়া গৈ আছোঁ গৌৰী ভৱন। আমি ইয়াতে নাইট ষ্টে কৰিম। আগতীয়াকৈ অনলাইন বুকিং কৰা হৈছিল ইয়াতে। ৱাও, চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে? সেয়া মন্দিৰো ইয়াৰ পৰাই দেখি পায়। আৰু আহি পালোঁ বৈষ্ণৱী ভৱন। ইয়াত আমি নাথাকোঁ, আৰু ওপৰলৈ আছে গৌৰী ভৱন, আমি তাত থাকিম। ইমান চিৰি বগাব লাগে, ভাগৰি গ'লোঁ আৰু আহি এয়া পাই গ'লোঁ গৌৰী ভৱন। সেইফালে থাকিম আমি। ইয়াতে পৰিছিল ডিউটি CRP জোৱান এজনৰ, তেওঁ জুই সেকি আছিল আৰু তাতে আমিও অলপ সেকি ল'লোঁ। এয়া মন্দিৰটো দেখি পাইছোঁ। ইয়াৰ পৰা আমি আহিলোঁ ৰুমলৈ। এতিয়া ৰুমটো চাওঁ বলকচোন। ইয়াত এটা ৰুমত হৈছে 2300 আৰু পাৰ এক্সট্ৰা পাৰ্চনৰ কাৰণে 200 এক্সট্ৰা। তেনেকৈ আমি আজি ইয়াতে নাইট ষ্টে কৰিম। এয়া দেখিছেনে সকলোবোৰ ভাগৰি আহিছে, আহিয়ে ডাইৰেক্ট বিচনাত। মেমে এনেকৈয়ে ধেমালিতে সকলোকে ধেমালি কৰি থাকে আমাক। আৰু আজি ইমানখিনিতে মেনেজ কৰি এইবোৰ বহুত টাইম লাগি গ'ল। গতিকে এতিয়া আমি খাবলৈ আহিলোঁ। বহুত ভোক লাগি আছিল, গোটেই দিনটো একো খোৱা নাছিলোঁ। গতিকে এতিয়া আমি থালি অৰ্ডাৰ কৰিলোঁ। আৰু মাৰ দৰ্শন আমি কাইলৈ ৰাতিপুৱা কৰিম। মন্দিৰত ভিডিঅ' কৰাৰ এলাও নাই, গতিকে ভিডিঅ'টো ইমানখিনিলৈকে। সকলোকে ধন্যবাদ।